Hi friend, good morning. আশা কৰিছো আপুনি ভালে কুশলে আছে। তো এদিনাখন CAT cat আৰু KAT cat ইহঁতৰ মাজত কাজিয়া আৰম্ভ হ'ল যে মোক cat বুলি মাতিব ই কৈ আছে যে মোক cat বুলি মাতিব ইহঁতৰ মাজত যেতিয়া কাজিয়া আৰম্ভ হ'ল তেতিয়া হ'ল মাকৰ এন্ট্ৰি মাক আহিল এবাৰ মাকজনী আহি পেলাই তেওঁলোকৰ মাজত কাজিয়া এবাৰ ভাঙিবলৈ চেষ্টা কৰিছে যে আমাৰ মাজত আমাৰ কি আছে পাঁচটা ভাৱেল আছে A E I O U আৰু y এটা আছে y টো হল সেমি ভাৱেল আৰু এটা w আছে যদিও w আৰু y লোৱা হয় কিন্তু বেছিভাগ প্ৰাধান্য দিয়া যায় y টোক বুজি পাইছে এতিয়া চাব ইহঁতৰ মাজত যেতিয়া কাজিয়া আৰম্ভ হ'ল এতিয়া মাকি কি কৈছে যে তহতে কাজিয়া নকৰিবি তহতে এইকেইটা আখৰ ভগাই ল যে সিৰ পিছত যদি a থাকে তেতিয়াহলে কৰ দৰে উচ্চাৰণ হ'ব o থাকিলে কৰ দৰে উচ্চাৰণ হ'ব আৰু u থাকিলেও কৰ দৰে উচ্চাৰণ হ'ব ঠিক আছে এইখিনি ভগাই দিলে সিক আৰু কেক ভগাই দিলে কি ই যদি কেৰ পিছত ই আছে তেতিয়াহলে কৰ দৰে উচ্চাৰণ হ'ব আই থাকিলে কেৰ কৰ দৰে উচ্চাৰণ হ'ব আৰু y থাকিলে কৰ দৰে উচ্চাৰণ হ'ব এতিয়া আশা কৰিছো আপোনাৰ যেটো কনফিউজন আছিল যে প্ৰথম চক আমি কেতিয়া ক বুলি উচ্চাৰণ কৰিম আৰু কেতিয়া আমি প্ৰথম স্বৰ দৰে উচ্চাৰণ কৰিম যে যদি হে সিৰ পিছত এ থাকে তেতিয়া হলে কৰ দৰে উচ্চাৰণ হ'ব ও থাকিলেও কৰ দৰে উচ্চাৰণ হ'ব আৰু ইউ থাকিলে কৰ দৰে উচ্চাৰণ হ'ব বাকিবোৰ থাকিলে কৰ দৰে উচ্চাৰণ নহয় প্ৰথম স্বৰ দৰে উচ্চাৰণ হ'ব গতিকে ভাবো যে এই ভিডিওটো ইনফৰমেটিভ হয় যদি ইনফৰমেটিভ হয় তেতিয়াহলে আগলৈকে শেয়াৰ কৰিব জয় হিন্দ জয় ভাৰত